নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেল অসম 24 লৈ স্বাগতম জনাইছো। জালনোট সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। এইবাৰ লখিমপুৰত জালনোট সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ বন্দুক গৰজি উঠিল। আৰক্ষীৰ গুলীত আহত হৈছে মতিবুৰ ৰহমান আৰু মকছিদুল আলম নামৰ দুজন জালনোট সৰবৰাহকাৰী। প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীৰ বেহুফালি পলাই যোৱাৰ চেষ্টা কৰিছিল এই সৰবৰাহকাৰী দুটাই। তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰে। গুলীবিদ্ধ এই দুজন জালনোট সৰবৰাহকাৰীক তৎক্ষণাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। মতিবুৰ ৰহমান আৰু মকছিদুল আলমৰ ভৰিত আৰক্ষীৰ গুলী লাগিছে বুলি জানিব পৰা গৈছে। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তেওঁলোক। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ৰাজ্যত জালনোটৰ সৰবৰাহ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত আৰক্ষীৰ এই অভিযান যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আৰক্ষী প্ৰশাসনে এই জালনোট চক্ৰৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি এই সন্দৰ্ভতো তদন্ত চলাই আছে। এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেল অসম 24 সৈতে সংযুক্ত হৈ থাকক।